নমস্কাৰ জাম্পি পাণ্ডা টিভিৰ গাইডেড মেডিটেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনাৰ আন্তৰিক শান্তি স্থাপনৰ কাৰণে এই মুহূৰ্তটো ব্যৱহাৰ কৰাৰ বাবে ধন্যবাদ। কোনো বাধা বিপত্তি নোহোৱাকৈ আপুনি বহাৰ বাবে এটা নীৰৱ আৰু আৰামদায়ক স্থান বাছনি কৰক। আপুনি য়োগা মেট বা মাটিতো বহিব পাৰে। আপোনাৰ হাত দুখন কোলাত বা আঁঠুত থৈ বহক। লাহেকৈ আপোনাৰ চকু বন্ধ কৰক। নাকেদি এটা গভীৰ শ্বাস লওক। উশাহটোৱে আপোনাৰ বুকু ভৰাই উঠাওক আৰু পেটলৈ যোৱা অনুভৱ কৰক। উশাহটো অলপ সময়ৰ বাবে ধৰি ৰাখক আৰু মৃদুভাৱে মুখৰ জৰিয়তে এৰি দিয়ক। মনত যদি কিবা বেয়া ভাৱ, চিন্তা, দুখ, খং আছে, উশাহটোৰ লগত এৰি দিয়ক। এইটো দুবাৰ আৰু পুনৰাবৃত্তি কৰক। গভীৰ শ্বাস লওক, ধৰি ৰাখক আৰু ধীৰে ধীৰে এৰি দিয়ক। প্ৰতিটো শ্বাসৰ সৈতে আপোনাৰ দেহৰ শিথিলতা অনুভৱ কৰক। এতিয়া আপোনাৰ শ্বাস-প্ৰশ্বাসৰ ওপৰত মনোযোগ দিয়ক। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব। মাত্ৰ আপোনাৰ শ্বাসৰ ছন্দক লক্ষ্য কৰক। মন দিব কেনেদৰে বায়ু স্বাভাৱিকভাৱে ভিতৰলৈ আহে আৰু বাহিৰলৈ ওলাই যায়। বুকু উঠা নামা, নাকৰ ভিতৰত ঠাণ্ডা বায়ুটোৰ অনুভৱ কৰক আৰু যেতিয়া বায়ু ওলাই যায় তেতিয়া পোৱা শান্তি অনুভৱ কৰক। যদি মন অন্য চিন্তাবোৰলৈ যায় তেন্তে লাহেকৈ শ্বাসলৈ মন ঘূৰাই আনিব। মনলৈ অহা কোনো চিন্তাৰ বিচাৰ কৰাৰ প্ৰয়োজন নাই। মাত্ৰ এই মুহূৰ্তত থাকক আৰু শ্বাসৰ ওপৰত মনোযোগ দিয়ক।
যদি কোনো চিন্তা মনলৈ আহে, এয়া স্বাভাৱিক। মাত্ৰ এই চিন্তাবোৰক লক্ষ্য নকৰিব। চিন্তাবোৰ যেন মেঘৰ দৰে আকাশত ভাহি আছে। প্ৰতিটো শ্বাসৰ লগত এই চিন্তাবোৰক মুকলি কৰি দিয়ক। এতিয়া আপোনাৰ মনটো দেহৰ বিভিন্ন অংশলৈ নিব। প্ৰথমতে আমি মূৰৰ পৰা আৰম্ভ কৰিম। আপোনাৰ মূৰৰ ওপৰত যদি কোনো উত্তেজনা আছে বা কোনো চাপ আছে, সেয়া অনুভৱ কৰক। কোনো চিন্তা, দুখ, খং, ৰাগ অনুভৱ কৰক। যি অনুভৱ কৰে তাক ধীৰে ধীৰে এটা দীঘল উশাহ লৈ এৰি দিয়ক। লাহে লাহে উশাহটো নিব। খং, ৰাগ, চিন্তা সকলো এই উশাহটোৰ লগত এৰি দিয়ক। এতিয়া মুখৰ মাংসপেশী, চকু আৰু গালৰ ওপৰত মনোযোগ দিয়ক। এই অংশবোৰক সম্পূৰ্ণভাৱে শিথিল কৰক। এটা দীঘল উশাহ লওক আৰু যি চিন্তা আছে, ভাৱনা আছে, সেই উশাহটোৰ লগত এৰি দিয়ক। এতিয়া আপোনাৰ বাহুৰ পৰা হাতলৈ, হাতৰ তলুৱালৈ আৰু আঙুলিলৈ মনোযোগ দিব। লাহে লাহে হাতৰ তলুৱা আৰু আঙুলিবোৰ মুকলি কৰি দিয়ক। কোনো ওজন নোহোৱা অনুভৱ কৰক। এটা দীঘল উশাহ লওক আৰু শিথিল কৰি দিয়ক। এতিয়া আপোনাৰ পেট, কঁকাল আৰু নাভিৰ অংশৰ ওপৰত মন দিব। লাহে লাহে শিথিল অনুভৱ কৰক। এতিয়া মন দিব শৰীৰৰ তলৰ অংশ ভৰিৰ তলুৱালৈকে লাহে লাহে এটা দীঘল উশাহ লৈ শিথিল কৰি দিয়ক। কোনো ধৰণৰ টেনচন, টাইটনেছ নাৰাখিব।
এতিয়া এটা শান্তি প্ৰদান কৰা শব্দ বা বাক্য মনলৈ আনক। এই শব্দটোৱে যাতে আপোনাৰ অন্তৰত আনন্দ আৰু স্থিৰতা যোগাব পাৰে। উদাহৰণস্বৰূপে আপুনি শান্তি, আনন্দ বা মই স্থিৰ আছো বাছি ল'ব পাৰে। এই শব্দটো মনত ৰাখিব। শ্বাস লওক আৰু মনত আপোনাৰ এই মন্ত্ৰটো উচ্চাৰণ কৰক। শ্বাস এৰোঁতে কোনো উত্তেজনা বা চিন্তা মনত নাৰাখিব। এই প্ৰক্ৰিয়া চলাই নিয়ক আৰু আপোনাৰ মন্ত্ৰৰ ছন্দ মনৰ এই গভীৰতাত কেন্দ্ৰিত কৰক। যদি মন অন্য ঠাইলৈ যায়, লাহেকৈ ঘূৰাই আনক। মাত্ৰ শ্বাস আৰু মন্ত্ৰক একে তালত মিলাবলৈ চেষ্টা কৰক। এতিয়া মন্ত্ৰটো এৰি দিয়ক আৰু মাত্ৰ এই শান্ত মুহূৰ্তলৈ ঘূৰি আহক। আপোনাৰ চিন্তাবোৰ যেন পাতৰ দৰে, যি এখন নদীৰ বৈ আছে। একো চিন্তাৰ সৈতে লিপ্ত নহ'ব। আপুনি মাত্ৰ পৰ্যবেক্ষক, প্ৰতিক্ৰিয়া নকৰিব। আপুনি মাত্ৰ আপোনাৰ অন্তৰৰ শান্তি আৰু নীৰৱতাৰ সৈতে জড়িত থাকক। অনুভৱ কৰক এই মুহূৰ্তত আপুনি সম্পূৰ্ণভাৱে বৰ্তমানত আছে। আপোনাৰ অন্তৰত কেনেকৈ মাথো শান্তি আছে। কোনো উত্তেজনা নাই, কোনো চিন্তা নাই, কোনো চাপ নাই,
মাত্ৰ শান্তি আৰু স্থিৰতা আছে। আপুনি সুৰক্ষিত। আপুনি স্থিৰ। আৰু আপোনাৰ মন শান্তিত আছে। এই গভীৰ শান্তি আৰু স্থিৰতা আপোনাৰ সমগ্ৰ অস্তিত্বত প্ৰকাশিত হৈছে। লাহেকৈ আপোনাৰ হাতখন আপোনাৰ হৃদয়ৰ ওপৰত ৰাখক। আৰু এই স্থিৰতা আৰু শান্তি অনুভৱ কৰক। এতিয়া লাহে লাহে আপোনাৰ ধ্যান আপুনি বহি থকা ৰুমটোলৈ ঘূৰাই আনক। লাহেকৈ আপোনাৰ ভৰিৰ আঙুলিবোৰ আৰু হাতৰ আঙুলিবোৰ লৰাই দিয়ক। চকু নুখুলিব। দেহটো পুনৰ জাগ্ৰত কৰি আনক। দীঘলকৈ এটি উশাহ লওক আৰু লাহেকৈ এৰি দিয়ক। চকু খোলাৰ আগতে পৰ্যবেক্ষণ কৰক আপোনাৰ মনটো আৰু দেহটো কেনে অনুভৱ কৰিছে। যেতিয়া আপুনি সাজু হ'ব, লাহে লাহে আপোনাৰ চকু খুলি দিব। মোৰ লগত আজি ধ্যান কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আশা ৰাখিলোঁ এই ধ্যানৰ পৰা আপুনি শান্তি লাভ কৰিছে। সোনকালে লগ পাম। ধন্যবাদ।